Hello everyone, welcome back to my channel. আশা কৰো সকলো ভালে আছে। পুনৰ এবাৰ আনিটি নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকক লৈ যাবলৈ লৈছো গুৱাহাটী গীতানগৰত থকা গীতা মন্দিৰলৈ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা গীতা মন্দিৰৰ পৰিৱেশ খুবেই অতুলনীয়। তেতিয়াহলে বলক আপোনালোকক একেলগে লগত লৈ আজি মই ভিডিওটো আৰম্ভ কৰো। এয়া আমি গীতা মন্দিৰ আহি পালোহি। মন্দিৰৰ বাহিৰত এনে ধৰণৰ দোকান আছে য'ৰ পৰা আপোনালোকে ধূপ চাকি কিনি মন্দিৰৰ ভিতৰত দিবলৈ লৈ যাব পাৰে। আমি যেতিয়া মন্দিৰলৈ গৈছিলোঁ তেতিয়া মন্দিৰৰ কিছু কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিল। গীতা মন্দিৰৰ চৌপাশ সেউজীয়া গছ-গছনিৰে ভৰপূৰ, য'ত বিভিন্ন গছৰ লগতে আপোনালোকে পাইন গছো দেখিবলৈ পাব। পাইন গছ বিশেষকৈ ঠাণ্ডা জেগাত হয়, কিন্তু আজিকালি কিছু কিছু ঠাইত 2-4ডাল পাইন গছ দেখিবলৈ পোৱা গৈছে। পাইন গছৰ সৌন্দৰ্যতাই ঠাইডোখৰৰ সৌন্দৰ্য আৰু বেছি বঢ়াই তুলিছে। পাইন গছৰ গুটিটো ঠিক এনেধৰণৰ। পাইন গছৰ গা গছ সুগন্ধিযুক্ত। এই গছ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও এই গছ আমাৰ ছাল, চুলি আৰু চকুৰ কাৰণেও উপকাৰী। এই গছডালক ইমিউনিটি বুষ্টাৰ হিচাপেও জনা যায়। গীতা মন্দিৰৰ চৌহদত এনেধৰণৰ জুম পাতি থকা বান্দৰজাক দেখিবলৈ পাব। খাদ্যৰ অভাৱত আহি এওঁলোকে মন্দিৰত আশ্ৰয় লৈছেহি, কিয়নো মন্দিৰত অহা ভক্তগণে এওঁলোকক কিছু খাদ্য যোগান ধৰে। আমিও অলপ কল কিনি এওঁলোকক খাবলৈ দিলোঁ। আপোনালোকে যদি আহে তেতিয়াহ'লে মন্দিৰৰ কাষৰ দোকানতে কল কিনিবলৈ পায় আৰু তাৰ পৰা কিনি আপোনালোকে এওঁলোকক দিব পাৰে খাবলৈ। ভিডিওটো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।